নমস্কাৰ মোৰ বন্ধুসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ বহুত ডাঙৰ মানে ইস্যু আহিছে মানে প্ৰফাইল সাম ইস্যু বুলি আহিছে। মানে কি হ'ব, আমি যিসকলে মানিটেশ্যন অন কৰিছিলে, যিসকলে পইচা ইনকাম কৰি আছিলে, যিসকলে ইনষ্টাৰ পৰা পইচা ইনকাম কৰি আছিলে বা এডছ অন ৰিলৰ পৰা পইচা ইনকাম কৰি আছিলে, সেইসকল চব এতিয়া ডিমানিটাইজ কৰি দিব। কাৰণ এতিয়া ফেচবুকে চব বন্ধ কৰি দিব। 80 টকা ইনকাম কৰিব নোৱাৰিব, কাৰণ আমি এতিয়া ৰিপৰ্ট কৰিব লাগিব, আমি ৰিপৰ্ট পঠাব লাগিব। ফেচবুকে চাব তেতিয়া সঁচা নে মিছা এইবিলাক চাব, মানে ভুল নে শুদ্ধবিলাক চাব। তেনেহ'লে আমি দেৰি নকৰোঁ, তেনেহ'লে মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ, লাষ্টলৈকে চাব, নহ'লে টাটা বাই হৈ যাব আৰু যি পানীত হাঁহ নচৰা হ'ব। এনেই অযথাত মানে আমি আমাৰ ভিডিঅ'বিলাক কষ্টত ডুব যাব, কাৰণ এনেকুৱা কষ্টৰ ফল অসফলতাত যাব। সেইটো কাৰণে এইটো এনে নহ'বলৈ কাৰণে ভিডিঅ'টো ৰচিছোঁ। লাষ্টলৈকে কিবা এটা মই চলি আছোঁ, লাষ্টলৈকে চাব ভিডিঅ'টো আৰু প্ৰব্লেম শেষ হৈ যাব মোৰ মতে কৰিলে। ঠিক আছে, তেনেহ'লে দেৰি নকৰোঁ, তেনেহ'লে যাওঁ, নহ'লে ডিমানিটাইজ কৰি দিব, ৰঙা দাগ বহি যাব। তেনেহ'লে আমি ফেচবুকৰ এটকাও ইনকাম কৰিব নোৱাৰিম। মানে আকৌ আমাৰ মানে পূৰা প্ৰফাইল বা পেজ হওক এইটো পূৰা মানে কাটি দিব। সেইটো তেনে নহ'বলৈ কাৰণে মই এটা প্ৰব্লেম ছল্ভ কৰিছোঁ। এইটো লাষ্টলৈকে চাব ভিডিঅ'টো। এতিয়া চাওক, আমি মূল কথালৈ আহিছোঁ দেই, চাই যাব লাষ্টলৈকে, শেষলৈকে চাব ভিডিঅ'টো, কিন্তু বহুত দৰকাৰী ভিডিঅ'।